হেল্ল' বন্ধুসকল, কি খবৰ? আজি সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কৃষ্ণ আৰু হৰি আৰু ৰাম মৃদুল খনিকৰ মোৰ নাম। আজি আপোনালোকক মই পোনে পোনে লৈ যাম শিৱসাগৰ আমাৰ ঘনশ্যাম খনিকৰ বাসগৃহ অখিল গগৈৰ লগত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোম যুগৰ আটাইতকৈ ধুনীয়া যিটো কালচাৰ, আটাইতকৈ ধুনীয়া যি ভাস্কৰ্য, আটাইতকৈ মেচিয়ৰ্ড ভাল ভাস্কৰ্যৰ নিদৰ্শন ৰূপে এই ঘৰটোক এতিয়াও ব্যাখ্যা কৰা হয়। আহোম যুগৰ আটাইতকৈ ভাল স্কাল্পচাৰ ৰূপে এইটো ঘনশ্যামৰ ঘৰ বুলি কোৱা হয়। আপোনালোকে সকলোৱে জানে, আমাৰ ইয়াৰ ঐতিহাসিক ঘৰবিলাক বনোৱাৰ যিজন প্ৰধান ৰাজ খনিকৰ আছিলে ঘনশ্যাম, সেই ঘনশ্যামৰ ঘৰ বুলি কোৱা হয়। কেইদিনমানৰ আগতে যেতিয়া আহিছিলোঁ, এই ঘনশ্যামৰ এই ঘৰটোৰ এই গোটেই কেম্পাছটো বহুত লেতেৰা আছিলে। ইয়ালৈ আহিব পৰা নাছিলে, ৰাস্তাটো সোমাব পৰা অৱস্থাত নাছিলে। এই জংঘলবিলাক পূৰা জংঘল হৈ গৈছিলে, বনগুটি, ঘাঁহনি, তাৰপিছত খেৰ, এইবিলাকেৰে ভৰ্তি হৈ গৈছিলে। অনবৰতে গৰু সোমাই থাকে, এতিয়াও কেইটামান গৰু সোমাই আছে। ভাইটি, গৰুকেইটা খেদি দিয়া। গৰু সোমাই থাকে কাৰণ এতিয়া ৱালবিলাক বনাই থকা হৈছে, কেম্পাছটো বনাই থকা হৈছে। তো ইয়াক আমি এখন অতি সুন্দৰ চাফ চিকুণ এখন চৌহদ ৰূপে গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিছোঁ। ইতিমধ্যে চাফ চিকুণৰ কাম আৰম্ভ হৈছে। আপোনালোকে দেখিছে যে আগতে ইয়াতে আহিব পৰা অৱস্থাত নাছিলে, আৰু এতিয়া কেনেকুৱা ধুনীয়া হৈছে চাওক। আপোনালোকে নিজে চাওক কেনেকুৱা এতিয়া চাফ চিকুণ ধুনীয়া ঘাঁহনি আহি গৈছে। আগতে পূৰা লেতেৰা পেতেৰা আছিলে, জংঘল আছিলে, মানুহ সোমাব নোৱাৰা অৱস্থা আছিলে। এতিয়া সেই আটাইবিলাক ধুনীয়াকৈ বনোৱা হৈছে, চাফ চিকুণ কৰা হৈছে। আৰু ইয়াৰ সন্মুখত আছে আমাৰ এখন ৰুদ্ৰসিংহ পাৰ্ক। ইতিমধ্যে ৰুদ্ৰসিংহ পাৰ্কখনকো ইতিমধ্যে টেণ্ডাৰিং কৰি এটা পাৰ্টিক, মৰাণৰ এটা পাৰ্টি, মৰাণৰ পাৰ্টিটোক জুইশাল নামৰ যিখন ৰেষ্টুৰেণ্ট আছে, তেওঁলোকৰ পাৰ্টিটোক এই পাৰ্কখন দিয়া হৈছে। কেইদিনমানৰ ভিতৰত, 1-2 মাহৰ ভিতৰত এই পাৰ্কখনো আমি ধুনীয়াকৈ চাফ চিকুণ কৰি অসমৰ ঐতিহাসিক এই জেগাখিনিক এখন আকৰ্ষণীয় ঠাই ৰূপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিম। কেইদিনমানৰ ভিতৰত কাম আৰম্ভ কৰিম। মুঠতে মই শিৱসাগৰৰ বিধায়ক হিচাপে আপোনালোকক এটাই কথা ক'ব খোজোঁ। আপোনালোকক কথা দিছিলোঁ, অসমবাসী ৰাইজক কথা দিছিলোঁ, শিৱসাগৰৰ মানুহক কথা দিছিলোঁ যে মই বহুত যদি কাম কৰিব নোৱাৰোঁ, অন্ততঃ আমাৰ ঐতিহাসিক সম্পদবিলাকৰ চৌহদসমূহ ধুনীয়াকৈ ৰাখিম। অকল চৌহদসমূহ ধুনীয়াকৈ ৰখাই নহয়, লগতে কথা দিছিলোঁ যে উৱলি যাবলৈ ধৰা এই সম্পদসমূহক আমি সুৰক্ষিত কৰিম, কনজাৰ্ভ কৰিম, প্ৰিজাৰ্ভ কৰিম, বিউটিফিকেশ্যন কৰিম। তাৰো কাম আৰম্ভ কৰা হৈছে। তলাতল ঘৰত মই দেখুৱালোঁ কেনেকৈ পানী পৰা জেগাবিলাকত এতিয়া ৰিপেয়াৰিং চলি আছে, কেনেকৈ ভিতৰত খেলুৱৈ ধৰা জেগাবিলাক চাফ চিকুণ কৰি থকা হৈছে। তাত পুৰণি চূণ চুকৰি লগোৱা হৈছে পুৰণি কায়দাৰে। মুঠতে অহা অক্টোবৰৰ পৰা আমাৰ টুৰিষ্ট ছিজন আহিব। অহা অক্টোবৰৰ পৰা আপোনালোকক শিৱসাগৰক এখন ধুনীয়া চাফ চিকুণ জেগাৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পাছতে মই ৰংঘৰ গৈ আছোঁ, ৰংঘৰৰখিনিও আপোনালোকক মই তেনেকৈ জনাম। ধন্যবাদ, জয় অসম। আপোনালোকে সকলোৱে দেখিছে